হাই হেল্ল' নমস্কাৰ সকলো স্বাগতম হেভি শিৱৰাত্ৰি আজি আপোনালোকক পুৰা দেখি আছোঁ পুৰা শেষলৈ চাই আমি যাব ৰেডি এয়া মোৰ লগত আমি পাই গ'লোঁ আৰু চাব পাৰে কিবা কবি কৈ থাক কিবা কবি নেকি কৈ থাক কম কি কবি এখন দোকান এটা চাবি ভাই এখনৰ দোকান এইবিলাক তেল মিঠা তেল আৰু আমাৰ ভেজৰ তেল বুলি কয় এখন দোকান না এখন ই ৰিক্সা এইগিলা কি গাড়ী হ'ব দে ছাতি লৈ পুৰা যাব এতিয়া পাই গৈছোঁ ন চাওকচোন ভক্তসকলে কেনেকৈ বন্দে প্ৰয়োজন কৰি আছে প্ৰসাদ খাই লওঁ এতিয়া ছাতি দি আহিলে এতিয়া প্ৰসাদটো খাই লওঁ আৰু প্ৰসাদ চাব পুৰা বেছি চাব পাৰে কি খবৰ তোৰ ভাল তোৰ চেণ্ডেল আছে নাকো আছে বেছাচন ব্লক হা বেছাচন ব্লক চাবিও না চাবে তোৰ তাত লিংকটো দি দিবি দিম দে চেনেলটো সাবস্ক্ৰাইব কৰি দিব গাইজ আৰু লাইক কমেণ্ট সাবস্ক্ৰাইব এটা চেনেল আছে চেনেলটো পুৰা লাইক কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব আৰু মোৰ মানে লিংকটো দি দিম তলত চাই ল'ব এয়া চাবৰ পৰিৱেশটো কি ধুনীয়া মানে জম্মু সমুদ্ৰৰ পৰিৱেশটো কৰিছে পৰিৱেশটো চাই লওক আৰু এতিয়া ভোগ খোৱাৰ লাইন এতিয়া সকলোৱে ভোগ খাবৰ কাৰণে লাইন পাতি আছে ৰখিছে আমি ৰখিছোঁ আৰু এতিয়া যাই লওঁ ভোগ খোৱাৰ কাৰণে মানুহ চাওকচোন কেনেকৈ মানে ৰখি থাকিব লগা আছে মানে খোৱাই নহয় তাতে ৰখি খাব লাগে আৰু এনেকৈ লাইনৰ মাজত আৰু আমি খাই দিম আৰু বহিম আমি যাওঁ কিবাকৈ ভিতৰ পালোঁ আৰু এতিয়া আমি বহিম আৰু কিবাকৈ মোটামুটি আধা ঘণ্টামান ধৰিলোঁ চিটেন বজাৰ মানে ইমান মানুহ তাৰ ভিৰ চাওকচোন মানুহে চিন্তা কৰিছে চিন্তা কৰিছে এইটো আমাৰ মানৱ বহুত ভাল হা বহুত ভাল একদম মই নেকল আন একদম চিনি হা হাইডুংটো একদম কলগেট নিচিনা হাঁহি মানে কলগেটৰ নিচিনা কি যে দুখ কৰি ৰাখে ক'ব নোৱাৰিছিলোঁ প্ৰিয়ংকা চিংগেল আছে লাগে যদি ক'ব পাৰে চিংগেল আছে পিছে যদি লাগা নহয় আমি দি দিম ফাইনেলি পাই গ'লো আমি ফাইনেলি খাব এতিয়া খাবি না এতিয়া খাব লাগিব খাই দে খাওঁচোন আকৌ খাই দে তামান ভাল লাগিছে নাই ভোগ খাই বৈ তাতে অলপ টাইম থাকিলোঁ থাকি পেলাই পিছত গুচি আহিলোঁ মানে ঘৰত আৰু মানে আছে ন শিৱ মানে তাৰে মন্দিৰ যাব লাগিব চ' সেইকাৰণে তাৰ পৰা আহিলোঁ আৰু এতিয়া আপোনালোক ৰাতি দৃশ্য দেখি আছোঁ চাহ খাই লওঁ চাহ কি দি খাবি এনে বস্তুটো সদায় হাতেদি খোৱা আজি হাতেদি মই ভৰি দি খা নেকি খাই ল ফাইনেলি গাইছ তেতিয়া মন্দিৰৰ পৰা এই ঘৰ পালোঁ আৰু আজি আপোনালোকক পূৰা ৰাতিৰ ভিউটো দেখি আছোঁ পূৰা চাই থাকক পূৰা শেষলৈ এতিয়া ৰেডি চেডি হৈ লওঁ ভালকৈ ভৰি চৰি ধুই লওঁ ফ্ৰেছ হৈ লওঁ আৰু আপোনালোকক দেখি আছোঁ ফাইনেলি এতিয়া ভৰি চৰি ধুই পেলাই ৰেডি হৈ গ'লোঁ এতিয়া চাব পাৰে আমাৰ এতিয়া মানে বাহিৰত এতিয়া যাব পূৰা ৰেডি শিৱ মন্দিৰত যাব আৰু থকি চকি দিব গম পাওঁ ন ক'ত যাবি মন্দিৰত কাৰ লগত যাবি কৰ মন্দিৰ আপোনালোক দেখা মই তাতে মন্দিৰত যাই পেলাই দেখি আছোঁ মানে কি কৰোঁ পূৰা দেখি আছোঁ পূৰা ভাং চাং খাই আপোনালোক পূৰা দেখি আছোঁ ন পূৰা খাবি না ভাং পুৰা খাম এইটি দে ক'ত যাবি মন্দিৰত এই পূৰা লাজ লাগছি কি ক'ব আৰু একো নাই পূৰা চাই দিব ভিডিঅ'টো পূৰা মন্দিৰত যাই পেলাই আপোনালোক পূৰা দেখাম আৰু পূৰা ধামাকা নহয় এনেই ধামাকাই হ'ব দেচোন ন খটা খাম ভাং খাম চব খাম আছোঁ আপোনালোক পূৰা দেখি আছোঁ পূৰা চাই থাকক পূৰা আৰু কি ক'ম আৰু চাই থাকক এয়া খটা পূৰা উঠলি আছে মানে সকলো কাম আগবাঢ়ি আছে এতিয়া পূৰা চাওক সকলো আহিছে কাৰণে উৎসাহ যোগাৰ কৰা গ'ল আৰু সকলো এতিয়া আগবাঢ়ি আছে আপোনালোকে পূৰা চাই থাকক ভিডিঅ'টো কৈ দিয়া
কিবা এটা ক হৰ হৰ মহাদেৱ হা কথা ভাঙিছে নেকি আপোনাৰ ট্ৰাই কৰিছো খাই চালো হয় মানে বাবাৰ বহাত হাৰ হাৰ মাৰে মাৰি দিলো এয়া আৰম্ভণিহে আপোনালোকৰ নেদেখাও বাৰু খাম আৰু কি কৰো আৰু আমাৰ মায়ে গাজি এতিয়া প্ৰসাদ খাবৰ কাৰণে সকলোৱে বহি আছে প্ৰসাদ খাই আছে আৰু সকলোকে আমি বিলাই চিলাই দিলো আৰু সকলোৱে এতিয়া সেই খাই বৈ আৰু ঘৰত যাব লাহে লাহে কৰি এতিয়া প্ৰসাদ খোৱা হ'লে এতিয়া ভোকটো মেইন এতিয়া সকলোৱে এতিয়া ভোগ খাব বহি আছে মই এতিয়া খাই লওঁ এতিয়া ইয়াতে চবে বহি বহি ভোগ খাব আৰু এতিয়া সকলোৱে খাই আছে মই খাই ল'ম এতিয়া আমাৰ গাঁৱৰে সকলোৱে মিলিজুলি কালি খালোঁ আৰু পূৰা চাক চবৰে চকুতে চাই লওক তেনেকুৱা গুড মৰ্ণিং অল আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব মানে কালি এটা বিশেষ কাৰণত মই মানে ৰাতি আৰু চুট ল'ব পৰা নাই সেইকাৰণে এতিয়া ৰাতিপুৱা মানে 11টামান বজাত উঠিলোঁ সাৰ পালোঁ চাই পেলাই ভাবিলোঁ কালি সময় ভিডিঅ'টো মানে এণ্ড কৰাই নহ'ল চ' সেইকাৰণে এতিয়া পূৰা সাৰ পাই পেলাই পূৰা ভিডিঅ'টো এণ্ড কৰি দিলোঁ যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব মানে গমেই নাপালোঁ কোন দুনিয়াত গুচি গ'লোঁ সেইকাৰণে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব